हेलो एवरीवन मोर नतुन एटा भिडिओले आपलोक सकलोके स्वागतम जनाइছো मैं आज चिकेन रोस्टर रेसिपि एटा লৈ আহিছো আৰু মই কি পদ্ধতিৰে বনাও আপোনালোক সকলোকে অকনমান দেখাবলৈ চেষ্টা কৰিলো মই চিকেনখিনি ভালদৰে ধুই তাতে হালধি নিমখ সানি ললো তাৰ পাছতে দিলো মছলা ধনিয়া পাউডাৰ মিট মছলা জিৰা পাউডাৰ আদা নহৰু জালুকৰ পেষ্ট আৰু কালাৰৰ কাৰণে অকনমান কাশ্মীৰী মিৰ্চ আৰু সকলোবোৰ মিক্স কৰোতে মোৰ দেখাবলৈ অসুবিধা হ'ল কাৰণ মই এখনতে মোবাইল লৈ ভিডিও বনাই আছিলো আৰু তাৰ পাছতে মই দিলো অকনমান মিঠাতেল তাৰ পাছত দিলো অকনমান টেঙা চেপি দিলে হেনো চিকেনটো খাবলৈ আৰু সোৱাদ লগা হয় বুলি কোৱা শুনো আৰু মইতো বেলেগৰ পৰা চাইটো শিকা আপোনালোকে কি পদ্ধতিৰে বনাই মোক জনাবচোন মই কেনেদৰে বনাই আপোনালোকক অকনমান দেখুৱালো আৰু ইয়াতে দৈ এড কৰিব পাৰে কাৰণ মোৰ দৈ আনি থোৱা নাছিল বাবে মই দিয়া নহল তাৰ পাছত মই 3-4 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি দিলো মেৰিনেট কৰি পেনখনত অকনমান মিঠাতেল সানি শুকান কাপোৰে মোহাৰি ললো তাৰ পাছত এপিস কৰি চিকেন দি গলো চিকেন পিসটো আপোনালোকে নিজৰ সাইজ মতে ললে হ'ল মই আমাৰ ঘৰত 5 জন সদস্যৰ আছে সেই হিচাপতে চিকেন পিসটো কটুৱালো তাৰ পাছত মই 180 ডিগ্ৰীত 1 ঘণ্টাৰ বাবে দি দিলো আৰু সকলো টেম্পাৰেচাৰটো বেলেগ থাকে আচলতে এয়া চাওকচোন তাৰ পাছতে মোৰ চিকেন ৰেডি হ'লেই লগত খাবলৈ বনালো মই অকনমান বুটৰ চাটনি আৰু বুটৰ চাটনিটো কিন্তু ধুনীয়া হৈছিল দেই এয়া চাওক মোৰ চিকেন ৰেডি দেখে খাওঁ লগা নাইনে বাৰু খাবলৈ কিন্তু সঁচাকেই সোৱাদ লগা হৈছিল ফিডবেকটো পাই ভালে লাগিল সকলোৱে ভাল বুলিয়ে ক'লে এয়া চাওক মোৰ চিকেন ৰেডি হৈ গ'ল আকৌ এটা নতুন ভিডিঅ' লৈ আহিম এতিয়া আহিছোঁ ধন্যবাদ